হেল্ল' গাইজ, আজি মানে মই অলপ আগত উঠিছোঁ। আজি কালিৰ পৰা এইখিনি মৰ্টেলিটি হৈ গ'ল। 15টা টোটেল মৰ্টেলিটি হৈছে এতিয়ালৈকে। তো কি হৈছে মানে এইটো বৰ্ডিঙত মানে টেম্পাৰেচাৰ মেনেজমেণ্টটো ভাল হোৱা নাই, তো সেইকাৰণে আৰু 4টা ইয়াত লাগি আছে মানে জোপোকা। তো মোৰ মতে মই ভাবিছোঁ মানে টেম্পাৰেচাৰটো মেনেজমেণ্ট কৰিব নোৱাৰা কাৰণে মৰিছে বুলি ভাবিছোঁ। তেনেকৈ বেলেগ একো নাই ন, কক্সি আইবিছৰ চিণ্ড্ৰমো নাই। তো সেইকাৰণে টেম্পাৰেচাৰ মেনেজমেণ্ট কৰিব নোৱাৰা কাৰণে মৰিছে। আৰু সেইদিনাখনতো হেৰি হৈ গ'ল, তাত মানে টেম্পাৰেচাৰে খেলি মেলি আৰু তাৰপিছত এইটো যিমানকৈ ওলোৱা নাই মৰ্টেলিটি, এইটো ঠিকে আছে চব। তো আমি এতিয়া উঠাই দিলোঁ এইবোৰ মানে বৰ্ডিঙত যি আছিলে পাল। আৰু আজি স্পেচ দিয়া হ'ব। স্পেচ মানে গোটেই দুটা একেলগ কৰি কিনে ইয়াত এনেকৈ এটা দিম, তাৰপিছত স্পেচ ধুনীয়াকৈ দি দিয়া হ'ব এনেকৈ। এইখিনি ধুনীয়াকৈ সেনেকৈ উঠাই থাকিব লাগিছিলে। ৰাতি উঠালোঁ, কিন্তু তথাপি থোপা ফাটিয়ে নোৱাৰি। তো এনেকৈ ফাৰ্মখন মেনেজমেণ্ট কৰি আছোঁ এইকেইদিন মানে আজি ডে নম্বৰ 3, মানে হিচাপ মতে 4 হয়, কিন্তু ডে নম্বৰ 3 বুলি ধৰোঁ। আজি স্পেচ দিয়া হ'ব। কিন্তু দানা শেষ হ'ব হৈছে, ফিড শেষ হ'ব হৈছে। এইখিনি আমি চব চালোঁ, ফালি চালোঁ, পেট চেট চব, তথাপি একো মানে বেলেগ একো বেমাৰ চিণ্ড্ৰম দেখা পোৱা নাই এতিয়ালৈকে। সৰুতে ধৰিব টান যেনিবা এইবোৰ। ইয়াত চাব, ইয়াত 4টা ওলাব। এনেকৈ যদি গুচাই দিয়ে ন, সিহঁতক যদি উঠাই থাকে এনেকৈ কৰি এইটো ঢিলা হৈ গ'ল। এইটো বৰ্ডিংটো বনোৱা ইমান ঠিক নহ'ল মানে এইটো বৰ্ডিং বনোৱা। ইয়াতে আছিলে কেইটামান, এইটো দেখিছে, এইটো উইক হৈ গ'ল পূৰা। মানে ৰাতি চেপা খুৱাই কিনে থৈ দিলে চাগে। এইটো উইক, এইটোতো পূৰা উইক হৈ গ'ল। খাব নোৱাৰে ন, হেৰি উইক হৈ যোৱাৰ পিছত খাব নোৱাৰে, তাৰপিছত এনেকৈ মৰ্টেলিটিটো হৈ যায়। এইটো বৰ্ডিঙৰ লেচন দিছোঁ। এইটো বৰ্ডিঙত ইমান নাই, এইটো বৰ্ডিঙতে বেছি আছে। বেছি মানে বৰ্ডিংটো বনোৱা ভাল নহ'ল 1 নম্বৰতে। 2 নম্বৰতে এইবোৰ ক'ৰবাত ওখ, ক'ৰবাত সমান, ভুচিও সমান হেৰিত দিয়া নহ'ল। তো এতিয়া ভাবিছোঁ চব বৰ্ডিংটো ভাঙি দিম, ভাঙি কিনে নতুনকৈ গোটেই একেলগ কৰি কিনে থৈ দিম। এনেকুৱা কৰিলে কি হ'ব, এইটো হেৰি ডাঙৰ হৈ গ'ল। এইটো এটা মৰ্টেলিটি হ'ল। এইটো এতিয়ালৈকে হোৱা নাই, বাট হ'ব, মৰ্টেলিটি হৈ যাব এইটো। হ'ব মৰ্টেলিটি। আৰু কিমান হ'লে ঠিকনা নাই, ইয়াতে ওলালে তাততো নাই ওলোৱা ন। সেইকাৰণে ভাবিছোঁ আজি সেইটো কামকে কৰিম। ডে 3 হিচাপ মতে 4 হয়, ফাৰ্ষ্টৰ দিনটো 0 বুলি ধৰে ন, সেইকাৰণে আৰু। তো এতিয়া ভিডিঅ'টো মানে কি হ'ল,
ইমানতে থৈছোঁ, পিছত আকৌ লগ পাম। তো গাইজ এতিয়া বাজিছে 7টামান বাজিছে, মানে 7টা বজা নাই, 6:30মান বাজিছে। তো এতিয়া মই এনেকৈ ফাৰ্মতে মেনেজমেণ্ট কৰি আছোঁ। মৰ্টেলিটি আমাৰ মানে 15+ হৈ গ'ল, মানে 15 ওপৰত হৈ গ'ল মৰ্টেলিটি। তো 15ৰ ওপৰতে হ'ল মানে মৰ্টেলিটি পূৰা। সেইটো বৰ্ডিঙত বেছি ওলাইছিলে, মোৰ মতে গাউট হ'ব লাগে নেকি। গাউটটো পাই গ'ল মানে। অথনি দাদা এজন আহিছিলে, ই কৈছিলে গাউটে হ'ব লাগে বুলি। আৰু মোৰো গাউট নিচিনাই লাগিছে, কেলৈ ইমান মানে পটককৈতো মৰি গৈছে ন, তো গাউটে হ'ব লাগে। আৰু তাতে পানী ইনটেকটো বহুত কমি গ'ল, মানে পানী ইনটেকটো কমিলেওতো গাউটৰ হেৰি হয়। আৰু মানে এনেকৈ পষ্টমৰ্টম কৰি চাইছিলোঁ, আজি এটা ওলাইছিল, বাকীখিনি ওলোৱা নাই, কিন্তু গোটেইখিনিও ক'ত চাব পাৰিম, যিটো চাইছোঁ মানে এটা সেইটো গাউটে ওলাই গ'ল। তো গাউট হ'লে আপোনালোকে পানীটো খুৱাব লাগিব ভালকৈ। পানীটো খুৱাবৰ কাৰণে গুড় পানী কিবাকিবি এইটো মিলাই কেনে, মানে সিহঁতৰ মানে কি হয়, গাউট হ'লে সেইটো এচিডটো সিহঁতৰ বাঢ়ি যায়। তো এচিডটো বেলেঞ্চ কৰিবৰ কাৰণে হেৰি কৰিবলগীয়া হয়, পানীটো মানে খুব দিয়া হয়। পানীটো খুব দিলে তো মানে হেৰিটো হৈ যায়, মানে এচিডটো বেলেঞ্চ হৈ যায় ধুনীয়াকৈ। তো এনেকৈ গাউটৰ পৰা মানে প্ৰতিকাৰ পাব পাৰি অলপ, কিন্তু তথাপি ইমান হেৰি নহয়, মানে ইমান যে হৈ যাব। গাউট হ'লে মানে 7% মৰ্টেলিটিটো হৈ যায় গাউট হ'লে। তো ধৰি থোৱা আছে মানে 7% বুলি, এতিয়া কিমান হয় এতিয়া পিছতে গম পোৱা যাব। তো এনেকুৱাই হৈ যায় প্ৰব্লেম। ব্ৰইলাৰ ফাৰ্ম এনেকুৱাই আৰু কি কৰিব, কেতিয়াবা যদি ধেৰ পইচা থাকে, কেতিয়াবা বহুত কম, এনেকৈ হ'বই আৰু বিজনেছত। আৰুতো কমা হেৰিটো থাকিবই, তেনেকুৱা হৈ থাকে। আমি মেনেজমেণ্ট কৰিব চেষ্টা কৰিছোঁ যিমান পাৰোঁ। তো এই বৰ্ডিং খোলা নাই এতিয়ালৈকে, ভাবিছিলোঁ আজি স্পেচ দিম বুলি। অথনি মই কৈছিলোঁ স্পেচ দিম বুলি কিনে, কিন্তু স্পেচ দিয়া আজি নহ'ল। কেলৈ কি মানে ঠাণ্ডাটো পৰিছেতো, সিহঁতক কম জেগা হ'লেও হৈ যায়, তো সেইকাৰণে স্পেচ বেছি নিদিলেও হয়। এতিয়া দিম কিন্তু স্পেচ। আজিতো ডে নম্বৰ 3 হয় চবতে। ফাৰ্ষ্টৰ দিনটো যদি 0 বুলি ধৰা হয়, তেনেহ'লে ডে নম্বৰ 3 হয়। চ' ডে নম্বৰ 3 আৰু +0 ডে, মানে চাৰিটা দিন পাৰ হৈছে। 4টা দিনত স্পেচ দি গৰম দিনত আমি দি দিওঁ, কিন্তু ঠাণ্ডা দিনত নিদিলেও হয় মানে। তো ভাবিছোঁ কাইলৈ বা পৰহিলৈ স্পেচ দিয়া হ'ব। তো আৰু কি প্ৰব্লেম বা হৈছে ক'ব, যদি কোনোবাই জানে, যদি এক্সপিৰিয়েঞ্চ মানুহ থাকে তেনেহ'লে ক'ব পাৰে মানে। তো ইমানেই কম ভিডিঅ'টো। তো গাউট প্ৰব্লেম দিলে, তো যদি মানে কমেণ্টত ক'ব পাৰে মানে কি কৰিলে ভাল হ'ব। গাউট যদি হয় কি মানে দিব পাৰে, মানে এনেকুৱা পোনা মানে ঘৰুৱা মানে পদ্ধতি কি আছে, যেনেকৈ কিবাকিবি বেমাৰত মানে দিয়ে ন, ঘৰুৱা বস্তু যেনেকৈ IBS লাগিলে আমি দিওঁ। IBSত এই দুপৰটেঙা পাত কিবাকিবিখন মানে দিওঁ ন, পানীটো ইনটেকটো বঢ়াই দিওঁ এনেকুৱা টাইপৰ। যদি জানে ক'ব কোনোবাই, মানে কমেণ্টত ক'লে হ'ল। মইতো মানে তাতেই কথা পাতিম কমেণ্টতে। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, যদি ভাল লাগিছে দেই। যদি ভাল যদি বেছিকৈ লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব কাৰোবাৰ লগত। যদি 2 চাই ভালা মানুহ হৈ যাব, গৰীব কি ভালা কৰ দো। তো বাই বাই।